আমাৰ সন্তানে যেতিয়া কথা নুশুনে কেতিয়াবা খুব উগ্ৰ হৈ পৰে জেদি হৈ পৰে তেতিয়া আমি মাকবিলাকে প্ৰায় চিন্তিত হৈ পৰোঁ আৰু এদিন মই ইউটিউবত চাৰ্চ কৰিছিলোঁ যে কেনেকৈনো জেদি ল'ৰা ছোৱালীবিলাকক অকণমান ভাল পথলৈ আনিব পাৰি তেনেকুৱা ধৰণে চাৰ্চ কৰোঁতে ৰোমা দিদিৰ এটা ভিডিঅ' ওলাইছিলে বিকে ৰোমা দিদি আৰু সিদিনা হঠাতে আহি ৰোমা বেহেন আহি আমাৰ বিদ্যালয়ত উপস্থিত হ'লহি আচলতে আমাৰ প্ৰিন্সিপাল ছাৰ গৈ থাকে বৰ্মা কুমাৰীজ চেণ্টাৰত সেইকাৰণে বাইদেউ আহি ওলালেহি ইমান তত্ত্বগধুৰ এটা ভাষণ দিলে আপোনালোকে শুনিবচোন নিশ্চয়কৈ মনবিলাক প্ৰফুল্লিত হৈ পৰিব তাৰে অকণমান আপোনালোকৰ কাৰণে ভিডিঅ' কৰি ৰাখিলোঁ আশা কৰিছোঁ সকলোৱে চাই ভাল পাব ভাল লাগিলে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব প্ৰাৰ্থনা সভাত 2 মিনিট সাইলেন্স মেইনটেইন কৰি সংকল্প প্ৰস্তুত ৰিপিট কৰিবা চাব দান কৰিব যিবিলাক সমস্যা আছে সকলো লাহে লাহে আপোনালোকৰ নোহোৱা হৈ যাব কাৰণ এয়া হৈছে সন্তান এয়া হৈছে মনুষ্যৰ বীজ এই বীজত যেতিয়া আমি সংকল্প ৰুটি সাৰ পানী দিবলৈ আৰম্ভ কৰিম আপোনালোকে বেছি কষ্ট কৰিব নালাগে এয়া এজন লিডাৰ হৈ পেলাই থিয় হ'ব আপোনাৰ সকলোতকৈ সহজ হৈছে সন্তান এই পৃথিৱীত এটা ভ্ৰম আছে সন্তান মানেই ভয়ংকৰ বুলি কয় সকলোতকৈ ভাল আৰু ইজি কৰ্ম হৈছে সন্তানৰ প্ৰতিপালন এওঁলোকৰ দৰে পবিত্ৰ এওঁলোকৰ দৰে কি আছে হয়নে সকলো ক'লা দুনিয়া সকলো তাৰ পৰা তেওঁলোকে প্ৰতিটো সন্তানক পিতৃ মাতৃয়ে শিক্ষা গুৰুৰ হাতত গতাই থৈছে গতিকে যিদৰে মাধৱ কন্দলীৰ তুলত গুৰুজনাই শিক্ষা লাভ কৰিছিল ঠিক একেদৰে আপোনালোকে এজন মাধৱ কন্দলী গতিকে এই সংকল্পৰে সন্তানক ইমান নৈতিকতাৰ পাঠ দিয় দেখিব আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অন্যতকৈতো বিশেষ হ'বই হ'ব ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ যি মানসিক শক্তি তেওঁলোকৰ যি সহ্য সহন গুণ গ্ৰহণ কৰাৰ সহযোগ কৰাৰ সিদ্ধান্ত লোৱাৰ সকলো তেওঁলোকৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ উন্নতি হোৱাকৈ বহু কথাই ক'লে শুনি ভাল লাগিলে আপোনালোকেও নিশ্চয়কৈ ভাল পালে যিকণ পাৰিলোঁ ভিডিঅ' কৰি ৰাখিলোঁ আজিলৈ আহিছোঁ তেতিয়াহ'লে ধন্যবাদ